দুধনৈ ৰাখত আহি এনেকে দেখা পালো ধুনীয়া এখন স্কুটাৰ আৰু স্কুটাৰৰ ওপৰত বহি আছে ধুনীয়া ভণ্টি এজনী লগত আছে ডক্টৰ কমলাকান্ত কলিতা আৰু এই খুৰা হল আমাৰ এই ছয়গাঁৱত যি ৰাখ চলি আছে ইয়াৰ প্ৰেসিডেন্ট 3 अपने मिशन को पूरा करने निकल चुका है देश बनाया जिसने साउथ पोल के नजदीक ये लैंडिंग कराई তো বন্ধুসকল নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু সমগ্ৰ অসমত এতিয়া কি চলি আছে আপোনালোকে নিশ্চয় জানে অসমৰ চুকে কোণে যে এতিয়া চলি আছে ৰাস মহোৎসৱ আৰু আজি আপোনালোকক ৰাস দেখাব লৈ যাই আছোঁ দুধনৈ আৰু ছয়গাঁৱত তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইফালে আছে আত্মা ভাই আমি দুইজনে একেলগে আজি ৰাস চাব যাই আছোঁ ৰাস চাব আৰু বন্ধুসকল ফাইনালি আহি পালো দুধনৈ ৰাখ আৰু ইয়াৰে মেইন গেটটো ইমান ধুনীয়াকৈ সজাইছে মানে বাহিৰত ৰখি থাকিব নহ'লেও আৰু পলক এতিয়া আপোনালোকক ভিতৰত যাই দেখুৱাই আছোঁ পলক অকল মেইন গেটেদি সোমাই আহিলোঁ দুধনৈ ৰাখৰ আৰু এইফালে চলি আছে দুধনৈ ৰাখ ইয়াতে বহুত ধুনীয়া ধুনীয়া কিবা কিবি বনাইছে আৰু ইয়াৰে প্ৰগ্ৰাম আপোনালোকক দেখুৱাই আছোঁ তো বলক ভিডিঅ'টোত থাকিব এইফালে দুধনৈ ৰাখত আহি লগ পালোঁ মানে এই ৰাস উদযাপন কমিটিৰ কাৰ্যকৰী সভাপতি হৰে কৃষ্ণ কলিতা খুৰা খুৰা নমস্কাৰ নমস্কাৰ ভালে আছে না তো খুৰা এইবাৰ মানে আমাৰ দুধনৈত কিমান সংখ্যক ৰাস চলি আছে এইবাৰ 56 আমাৰ অলৰেডি হৈ গ'ল আৰম্ভ হৈ গৈছে যোৱা 26 তাৰিখে আমাৰ পূজা ভাগ হৈছে পিছত 27 তাৰিখে আমাৰ ধৰ্মৰ সজাৰ উত্তোলন হ'ল ৰাতিপুৱা আমাৰ কমিটিৰ সভাপতি ফালৰ পৰা কৰা হ'ল তাৰপিছত আমাৰ ভাগৱত যাত্ৰা হ'ল সেইদিনাখন তাৰপিছত ক্ৰমান্বয়ে আমাৰ সদায় ৰাতিপুৱা 10 বজাৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অভিজ্ঞ মানে ভাগৱত পাঠ কাৰ্যসূচী আমাৰ আৰম্ভ কৰিছোঁ ইয়াত বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ভকত বান্ধৱসকল আহি পাইছে আচলতে এতিয়া আপুনি মানুহ কম পাইছে কিন্তু সন্ধিয়া হোৱাৰ লগে লগে আৰু মানুহৰ সৎ নিচিঙা হয় সন্ধিয়া আহিলে ইয়াতে মানে লাইটিং চাইটিংবিলাক বহুত ধুনীয়াকৈ সজাই দিছে আপোনালোকে আৰু মানে বহুত মানে মানুহ দেখা পাব পাৰিব ইয়াতে কিন্তু আশা খুৰাৰ মুখৰ পৰা খুৰা কেইদিনলৈকে প্ৰগ্ৰাম চলিব কেই তাৰিখলৈকে 10 তাৰিখলৈকে চলিব 15 দিনীয়া কাৰ্যসূচী আমাৰ আৰু শেষৰ দিনাখন 10 তাৰিখে আমাৰ বম্বেৰ পৰা আৰ্টিষ্ট আহিব আৰু গুৱাহাটীৰ পৰা আহিব দুধনৈ ৰাখৰ পৰা আটাইকে গোটেই অসমবাসীকে আপোনাৰ চেনেলৰ মাধ্যমেৰে আপোনালোকক আটাইকে আমি আমন্ত্ৰণ জনাইছোঁ ধন্যবাদ খুৰা ধন্যবাদ আৰু এতিয়া মানে দুধনৈ ৰাখত যিবিলাক মানে প্ৰতিমা বনাইছে সেই আপোনালোকক অলপমান দেখাই আছোঁ চাওক আৰু এইফালে বনাইছে কি ধুনীয়াকৈ বৃন্দাবন চাওক ইয়াতে বৃন্দাবনত কি পৰিৱেশ বৃন্দাবনৰ কেনেকুৱা পৰিৱেশ সেয়া কমপ্লিট ইয়াতে দেখাবৰ কাৰণে চেষ্টা কৰিছে এওঁলোকে আৰু এইফালে মানে আপোনালোকে মেলা দেখিব পাৰিব মানে যি কিনিব খোজে কাঁহৰ সামগ্ৰী পিতলৰ সামগ্ৰী মানে আপোনালোকৰ যি লাগে কাপোৰ লাগে চেণ্ডেল লাগে বেগ লাগে যি লাগে আপোনালোকে এইফালৰ পৰা ল'ব পাৰিব মানে যিকোনো ফেষ্টিভেলত মানে যেনেকৈ মেলা হয় ইয়াতো মানে এনেকৈ বহুত ডাঙৰকৈ মেলা পাতিছে আৰু এইফালে চাওক চশমা মোবাইল কভাৰ মানে আপোনালোকে ৰাস চাব আহি কেনে এনেকৈ মোবাইলৰ কভাৰো লৈ যাব পাৰে কি নাম ভাই আপোনাৰ শফিকুল ইছলাম আপোনালোকে যদি ৰাসত আহে এইফালে শফিকুল ভাইৰ দোকানত আহক আৰু মোবাইলৰ যেনেকা যি কভাৰ লাগে আপোনালোকে লৈ যাওক অলপ কমত দি দিব ভাই হা ঠিক আছে ভাই আহিছোঁ আৰু বন্ধুসকল দুধনৈ ৰাখত আহিলে ইয়াতে পূৰ্বায়ন প্ৰকাশনে এখন ধুনীয়াকৈ বিপণী দিছে কিতাপৰ আপোনালোকে ইয়াতে আহিলে ধুনীয়া মানে কিতাপ লৈ যাব পাৰিব আপোনালোকে চাওক এইফালে মানে ইয়াতে বহুতো মানে বিখ্যাত ৰাইটাৰৰ ইয়াতে কিতাপ পাব আপোনালোকে গ্ৰন্থপ্ৰেমী ৰাইজ আহক ইয়াৰ পৰা কিতাপ লৈ যাওক আৰু বন্ধুসকল এনেকৈ দুধনৈ ৰাখত আহি এনেকৈ দেখা পালোঁ ধুনীয়া এখন স্কুটাৰ আৰু স্কুটাৰৰ ওপৰত বহি আছে ধুনীয়া ভণ্টি এজনী ভণ্টি কি নাম তোমাৰ মোৰ নাম মৌচুমী পাৰবিন হয় ক'ৰ পৰা আহিছা কৃষ্ণাইৰ পৰা আহিছোঁ কৃষ্ণাইৰ পৰা কেনে লাগিছে ইয়াতে আহি বহুত ভাল লাগিছে আৰু বন্ধুসকল আৰু এজনী ভণ্টি আছে মোৰ লগত এইটো ভণ্টি কি নাম তোমাৰ ভণ্টি আৰিফা আৰু চাওক তাই এনেকৈ মানে চাকাৰ মাজত সোমাই আছে কি ভাল লাগিছে চাওক ইয়াতে আহিলে আপোনালোকে এনেকৈ ধুনীয়াকৈ এনেকৈ চেলফি উঠিব পাৰে তো ভণ্টি আহিছোঁ তোমালোকে ৰাস ইয়াতে চোৱা ভালকৈ বাই বাই টাটা আৰু এনেকৈ দুধনৈ ৰাখ চাই ভণ্টিসকলক টাটা বাই বাই দি যাই আছোঁ এতিয়া ছয়গাঁও ৰাখ চাবৰ কাৰণে আৰু এইফালে আফতাব ভাই পূৰা সামান চামান দি গা ধুই ৰেডি তো আপোনালোকক ছয়গাঁৱত যাই লগ পাই আছোঁ তো বলক
তো বন্ধুসকল আমি এনেকৈ দুধনৈ ৰাস চাই আহি কিনে এতিয়া পালোঁ আমি ছয়গাঁও ৰাসস্থলী আৰু ইয়াতে বহুত ধুনীয়াকৈ কিবা কিবি বনাইছে আপোনালোকে চাব পাৰে আৰু এইফালে যোনটো মেইন এণ্ট্ৰি আছে মেইন এণ্ট্ৰিত এইফালে দুটাকৈ মানে ময়ূৰ পক্ষী দেখাব পাৰে এইফালে এটা বনাইছে এইফালে এটা বনাইছে আৰু এইফালে চাওক কি ধুনীয়া এণ্ট্ৰি পইণ্ট এইটো চাওক আৰু এইফালে আছে মেইন হাইৱে আৰু মেইন হাইৱেৰ লগতে এইফালে লাগি আছে ছয়গাঁও ৰাসস্থলী আপোনালোকে যদি ছয়গাঁও ৰাসস্থলীত আহে এনেকৈ মানে মূল গেটেদি প্ৰৱেশ কৰাৰ আগতে ইয়াতে আপোনালোকে দেখা পাৰিব ধুনীয়াকৈ কি ধুনীয়াকৈ চাওক বৃন্দাবন বনাই থৈছে এইটো চাওক একদম বৃন্দাবন বনাইছে চাওক আৰু বন্ধুসকল ছয়গাঁও ৰাসস্থলীত মই অকলে অহা নাই মোৰ লগত আহিছে আফতাব ভাই আৰু এতিয়া আমি দুজনে এতিয়া ভিতৰত যাই ইয়াৰে ৰাসস্থলীত কি বনাইছে সেয়া চাম উপভোগ কৰিম আফতাব ভাইক মই এটা কথা সুধিম ভাই এতিয়া আহি কেনে লাগিছে একদম মানে তামাম লাগিছে আৰু একচুৱেলি যেতিয়া হামাম চামন্দি গাড়ী আহিব নহয় তেতিয়া তামামে লাগে আৰু আপোনালোকে পাৰিলে হামাম চামন্দি গাড়ী আহিব বহুত বেছি ভাল লাগিব বহুত ভাল লাগি আছে ইয়াতে ছয়গাঁও ৰাসস্থলীত আহি তো বলক আপোনালোকক এতিয়া ভিতৰত লৈ যায় ইয়াৰে পৰিৱেশ দেখুৱাই আছো তো বলক আৰু বন্ধুসকল ছয়গাঁও ৰাসস্থলীত আহি লগ পালোঁ এইফালে মোৰ লগত আছে প্ৰসন্ন দাস খুৰা ভালে আছে ভালে আছো আচ্ছা খুৰা এইবাৰ মানে ছয়গাঁৱত কিমান সংখ্যক ৰাস চলি আছে এইটো 26 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু শেষ হ'ব 10 ডিচেম্বৰ তাৰিখে আপোনালোকে আহিব ছয়গাঁৱৰ ৰাস উপভোগ কৰিবলৈ আটাইকে নমস্কাৰ জনাই যাতে আমাৰ ৰাসৰ উপভোগ কৰে এইখিনিয়ে মোৰ কামনা ধন্যবাদ খুৰা ধন্যবাদ আৰু বন্ধুসকল মানে যিমান মানে ৰাস মহোৎসৱ হৈ আছে সকলোতে আপোনাৰ যিখিনি প্ৰতিমা থাকে মূৰ্তি থাকে বেছিভাগ একে কিন্তু মানে কাৰিকৰী দিশত অলপমান বেলেগ বেলেগ হয় আৰু ছয়গাঁৱৰ ৰাস মহোৎসৱৰ আপোনালোকক এই প্ৰতিমাখিনি দেখুৱাই আছোঁ এইফালে চাওক দৈৱকীৰ বিবাহ মানে ইমান উন্নত কাৰিকৰী ইয়াতে প্ৰয়োগ কৰিছে কেনেকৈ মানে বিবাহ হৈ আছে সেয়া দেখাব খুজিছে চাওক আৰু এনেকৈ ধুনীয়া ধুনীয়া বহুত প্ৰতিমা বনাইছে যি নেকি আপোনালোকক গোটেই দেখুৱাটো সম্ভৱ নহয় আপোনালোকক যি পাৰোঁ অলপমান দেখাই দিছোঁ চাওক আৰু বন্ধুসকল এইফালে মানে আপোনালোকে যিমান দেখিব পাৰিব এইফালে মানে হ'ল আমাৰ পূজাস্থলী প্ৰতিমা ৰখা হৈছে আৰু এইফালে হ'ল ছয়গাঁও মানে যি ৰাস পাতিছে এৰে হ'ল এইফালে মেলা আৰু এতিয়া আপোনালোকক অলপমান মেলাৰ পৰিৱেশ দেখাওঁ বলক ভিতৰত যাওঁ আৰু বন্ধুসকল আপোনালোকে যদি ছয়গাঁও ৰাস মহোৎসৱত আহে এইফালে আপোনালোকে ধুনীয়া মেলাৰ পৰিৱেশ পাব এইফালে আছে নাগৰদোলা এইফালে আৰু বহুত কিবা কিবি আছে এইফালে চাওক হেলিকপ্টাৰ মানে সব জায়গাতে যিকোনো ফেষ্টিভেলত মেলা থাকে ইয়াতেও মানে ধুনীয়া মেলাৰ মানে বহুত কিবা কিবি আছে আপোনালোকে আহিলে ইয়াতে উপভোগ কৰিব তো আপোনালোকে যদি এনেকৈ ছয়গাঁৱত ৰাস চাব আহে তেনেহ'লে এই ছয়গাঁও হৰি মন্দিৰৰ সাহায্যতে লটাৰী খেলা এখন পাতিছে আৰু এইফালে খুৰা আছে খুৰা কেইটকা দাম টিকটৰ মূল্য 100 টকা 100 টকা মাত্ৰ আৰু খেলা কেই তাৰিখে অনুষ্ঠিত হ'ব 8 তাৰিখ 8 ডিচেম্বৰ তো আপোনালোকে আহি যাওক ছয়গাঁৱত ৰাস চাওক ফূৰ্তি কৰক আৰু এটাকে এনেকৈ ধুনীয়া এটা টিকেট লওক আৰু এল্টৰ মালিক হৈ যাওক কোৱা নাযায় না কাৰ কপালত আছে পাই যাব পাৰে আহক টিকট লওক এল্টো পাওক আৰু বন্ধুসকল মানে ছয়গাঁও ৰাস মহোৎসৱত আহি কিনে ইয়াতে মানে এই বিমল কুমাৰ দাস খুৰাই আমাক এওঁলোকৰ কমিটিত মাতি আনিলে মানে অলপমান প্ৰসাদ আৰু চাহ খাবৰ কাৰণে আৰু এইফালে মোৰ লগত দাদা আছে দাদা আপোনাৰ নাম ভালে আছে না আমাৰ ছয়গাঁও কলাক্ষেত্ৰত আমাৰ চন্দ্ৰযান আছে মহাভাৰতৰ যুদ্ধ আছে আৰু বিশেষ বিশেষ আকৰ্ষণ আমাৰ প্ৰতিমা আছে যে সকলো ৰাইজক আমি তালৈ যাবৰ কাৰণে আমি আহ্বান জনাইছোঁ তাৰ জৰিয়তে তো ঠিক আছে খুৰাই আমাক জনাই দিলে সেইফালেও মানে কিবা কিবি বনাইছে চন্দ্ৰযান 3 আৰু কিবা কিবি আছে তো বলক আপোনালোক সেইফালে লৈ যাই দেখুৱাই আছোঁ বলক আৰু এইবাৰ লগ পাব যাই আছোঁ এজন বিশেষ ব্যক্তিক তেওঁ অসম চৰকাৰৰ 2বাৰকৈ মন্ত্ৰী আছিল আৰু তেওঁ এজিপিৰ এজন জ্যেষ্ঠ নেতা আৰু তেওঁ হ'ল মাননীয় ডক্টৰ কমলাকান্ত কলিতা আৰু এই খুৰা হ'ল আমাৰ এই ছয়গাঁৱত যি ৰাস চলি আছে ইয়াৰে প্ৰেচিডেণ্ট খুৰা ভালে আছে আচ্ছা আপোনালোকৰ ৰাসত আমি মানে ৰাস্তাৰ সেইফালে চাই আহিলোঁ আৰু এইফালেও কিবা কিবি আছে এইফালে কি আছে অলপমান জনাই আমি ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱ
এইবাৰ অলপ বহল ভিত্তিত ডাঙৰকৈ পতা হৈছে। আমি আগতে এখন ৰাস ক্ষেত্ৰতে আমি আয়োজন কৰিছিলোঁ, এইবাৰ দ্বিতীয় এখন ফিল্ডতো আমাক কৰা হৈছে আৰু সেইখনক আমি নাম দিছোঁ দ্বিতীয় ৰাস ক্ষেত্ৰ। আৰু দ্বিতীয় ৰাস ক্ষেত্ৰত আমাৰ বিশেষকৈ মূল আকৰ্ষণ হৈছে চন্দ্ৰযান 3 আৰু চন্দ্ৰযান 3 আপোনালোকে চাবলৈ পাব। হয় খুৰা, আপোনাক বহুত বহুত ধন্যবাদ। আপোনালোকৰ এই 66 বছৰৰ প্ৰচেষ্টা যাতে আৰু ভৱিষ্যতে সফল হয় তাৰে কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। আৰু বন্ধুসকল, মানে ছয়গাঁও ৰাস চাব আহিলে আপোনালোকে ছয়গাঁও ৰাসৰ মূল স্থলীৰ পৰা অলপমান ৰাস্তাৰ এইফালে আৰু এটা বস্তু দেখাব পাৰিব। এইটো হ'ল আমাৰ ভাৰতৰ গৌৰৱ চন্দ্ৰযান 3, মানে ইছৰোয়ে কৰা চন্দ্ৰযান 3। चंद्रमा की सतह पर अपना छाप छोड़ने के लिए चंद्रयान 3 अपने मिशन को पूरा करने निकल चुका है। वर्तमान में दोनों S-200 स्टेप-ऑन बूस्टर सामान पहला देश बना है जिसने साउथ पोल के नजदीक ये लैंडिंग कराई है। चौथे जिसे कहा जाए देश बना है जिसने ये सॉफ्ट लैंडिंग का रिकॉर्ड बनाया है चांद के ऊपर। আৰু বন্ধুসকল, আপোনালোকে ছয়গাঁৱত আহিলে মানে ছয়গাঁও ৰাস চাব আহিলে এইবিলাক যে দেখা পাব, মানে চন্দ্ৰযান 3 আৰু এইফালে আপোনাৰ বিক্ৰম লেণ্ডাৰ আৰু যি বৃন্দাবন দেখা পাব। আৰু সেই বনাইছে কোনে জানেনে? মেইন মানুহজন হ'ল এইজন নিৰঞ্জন পাঠক ভাই। ভাই কি খবৰ? আছো ভালে ভালে আছে না? আৰু আপোনালোক আহি ভাল লাগিছে। হয় হয়, ধন্যবাদ। গোৱালপাৰাৰ পৰা আহিছে, ইমান দূৰৰ পৰা আহিলো আপোনালোকৰ ৰাস চাব আহিলো। ছয়গাঁও ৰাসত এবাৰ ভিজিট কৰিছে, ভাল লাগিছে। হয় হয়। আৰু আপোনাৰ মানে এইবিলাক যে বনালে, আপুনি কি আগৰ পৰা এইবিলাক কৰি আছে? আগৰ পৰা। কিমান আগৰ পৰা কৰি আছে? মই কলেজত পঢ়াৰ পৰাই কৰোঁ। কলেজত পঢ়াৰ পৰা কৰি আছে? আৰ্ট কলেজতো গৈছিলোঁ। আৰ্ট কলেজত কমপ্লিট নহ'ল। মানে আপুনি যে এইবাৰ এইটো ৰাসত বনালে, ইয়াৰ আগতে ক'ত বনাইছিলে নেকি? যোৱা বছৰ আমি হাউলিত কাম কৰিছিলোঁ। হাউলিত কৰিছিলে? এখন ডাঙৰ সাপ বনাইছিলোঁ, মানে এইটো কালিয়া দমন এটা আৰু আপোনাৰ এইটো যে আপুনি চন্দ্ৰযান 3 যে কিবা বনালে, এইটো আৰ্হিটো, এইটো আপোনাৰ কিমান দিন লাগিছে বনাওঁতে? আমাৰতো গেট বৃন্দাবন গোটেইখিনি মিলি আমাৰ 25 দিনৰ বেছি লাগিছে। 25 ডেজ। দিন ৰাতি কিন্তু। ঠিক আছে দাদা, আপুনি আৰু আগবাঢ়ি যাওক আৰু নেক্সট টাইম ইয়াতকৈ বহুত কিবা কিবি ভাল বস্তু বনাওক। মানে আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু আপোনাৰ চেনেলৰ যোগেদি মানে সমূহ অসমবাসী ৰাইজক মানে পূজা চাব অহাৰ কাৰণে অনুৰোধ জনাইছোঁ। হয়, আপোনালোকে মানে ছয়গাঁও ৰাসত একবাৰ হ'লেও আহক। আৰু আহিলে এই নিৰঞ্জন ভাই যি ধুনীয়াকৈ মানে ইছৰোৰ মানে আমাৰ চন্দ্ৰযান 3 এইটো বনাইছে, আপোনালোকে একবাৰ চাই যাব আৰু ভাইক একবাৰ বাহ দি যাব, কি ধুনীয়া বস্তু বনাইছে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, চেনেলটো আগুৱাই নিব। সকলোকে ধন্যবাদ জনাইছোঁ। আৰু যেনেকৈ গানত আছে বৃন্দাবনৰ পাৰে কানাই অ চাম কৰে, সেনেকৈ মানে ইয়াতে ছয়গাঁও ৰাসত ইমান ধুনীয়াকৈ মানে বৃন্দাবনৰ পৰিৱেশ বনাইছে। আপোনালোকে আহিলে চাব পাৰিব। আৰু যিমান ৰাতি হৈ আছে ইমানো মানুহৰ ভিৰ বাঢ়ি আছে, তো আপোনালোকেও নিশ্চয় ছয়গাঁও ৰাসত আহিব। আজিৰ ভিডিঅ'টো ইমান শেষ কৰিছোঁ। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শুভৰাত্ৰি, জয় অসম।